खाम्फा बरगयारिनि जिन्दाबाद, जेम्स बसुमतारिनि जिन्दाबाद। दे जोङो स्लगान होनो आङो मोनसे माबा बुंनो होनना बुंदे आंनि लं लिभ BPF लं लिभ हाग्रामा महिलारि लं लिभ हाग्रामा महिलारि लं लिभ खाम्फा बरगयारि लं लिभ खाम्फा बरगयारि लं लिभ जेम्स बसुमतारि लं लिभ BPF लं लिभ आंनि भोट BPF नि आंनि भोट BPF नि आंनि भोट BPF लं लिभ BPF लं लिभ दे हामबाय दे धन्यवाद থাকিল आं बरायबाय बयखौबो आज जेब्लाखि नতুनকৈ আমাৰ BPF যোগদান কৰিলে এই BPF ফেমিলি आदरि লৈছো धन्यवाद दा जोंना आरोबाव जोंनि गेजेराव नुजाफैदों चिरां जिल्ला जोंनि BPF नि सभानेत्री पूर्णिमा छेत्री বাইদেউ তেখেতক নিজৰ বহুমূল্য বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ কৰিছো আজিৰ সভাখন চলাই লৈ যোৱা সভাপতি মহোদয় লগতে ইয়াত উপস্থিত আমাৰ নিচিমা ব্লক বসুমতাৰী ডাঙৰীয়া প্ৰেসিডেন্ট আৰু আমি সবেই জানাকে জিকাই দিছে তাৰ বাবে আপোনালোকে ধন্যবাদৰ পাত্ৰ যেহেতু আমাৰ BPF দলৰ যেটো নীতি আৰু আদৰ্শ এইটোৰ ওপৰত আপোনালোকে কিন্তু সঁচাকৈ মানিবলগীয়া এটা বস্তু আমাৰ নিচিমা ব্লক হিচাপে তো এতিয়া কথা আহিল সেইটো সময়ত কিন্তু বহুত ডাঙৰ কথা বহুত ডাঙৰ প্ৰলোভন এতিয়া MCLA যেহেতু আছে এতিয়া আমাৰ অপজিশন বিলাকে সমাই পেলাই কি কৈ আছে আপোনালোকে যদি ভালকে তন্ত্ৰ থাকিব বিচাৰে ভালকে কিবা কৈ বস্তুবিলাক লাগে তেনেহলে কি কৰিব লাগে বেলেগ দলক UPPL দলক ভোট দিব লাগিব UPPL দলৰ MP টো জিকাই ল'ব লাগিব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে এতিয়া আমি অপজিশনক প্ৰশ্ন কৰিব ওলাইছো আজি 4টা বছৰে আপোনালোকে আমাৰ নিচিমা অঞ্চলৰ ৰাইজৰ কাৰণে কি ডাঙৰ এটা কাম কৰিছে কওকচোন কিবা এটা কৰিব পাৰিছে নেকি হয় ইহঁতে পৰিৱৰ্তন বিচাৰিছিল আমাৰ ৰাইজ কিন্তু সহজ মানুহ পৰিৱৰ্তন কৰাৰ লগে লগে কি হল পৰিৱৰ্তনটো হয়তো কিবা বেলেগে পৰিৱৰ্তন হ'ব নেকি আমাৰ ৰাইজে বিশ্বাস কৰিছিল কি হল পৰিৱৰ্তন হৈছে বাইদেউ এটা পৰিৱৰ্তন হৈছে বাইদেউ দাদা কি জানে এইটো হল আমি যিমান কনষ্ট্ৰাকচন ওয়ার্ক ব্লক কৰিছিলো যিমান কাম আমাৰ হৈছে বিল্ডিং বনোৱা স্কুল বনোৱা হস্পিটাল বনোৱা ৰাস্তা বনোৱা এইবিলাক কিন্তু ৰং লগোৱা কাম কিন্তু ইয়াতে কৰি আছে এইটো হৈছে পৰিৱৰ্তন আগতে আমাৰ কি ৰং আছিল অলপ লাইট গ্ৰীন আছিল ইয়াতে এতিয়া গোলাপী ৰংটো লগাই দিছে এইটো হলে পৰিৱৰ্তন বলে আমাক এইটো পৰিৱৰ্তন নালাগে আমাক কোনটো পৰিৱৰ্তন লাগে যেটো হসা পৰিৱৰ্তন আমাৰ ৰাস্তা ঘাট বিলাক ভাল হ'ব লাগে স্কুল কলেজ হ'ব লাগে হস্পিটাল হ'ব লাগে এইবিলাক পৰিৱৰ্তনহে আমি বিচাৰিছিলো এটা ৰাইজক ভুল পথত লৈ যাই পেলাই আজি কি কৰি আছে ইহঁতে চৰকাৰ চলাই আছে কিন্তু এটা কথা মনত ৰাখিব ৰাইজে কিন্তু BPF দলকেই ভাল পাইছিল এইটো কেনেকে জানে BPF দলে কিন্তু 17টা সিট পাইছিল 17টা আমি সবাই জানো UPPL দলে কেইটা পাইছিল 11টা তো 11টা বেশি হয় না 17টা বেশি হয় এটা আপোনালোকে সবাই জানে তো এনেকুৱা ধৰণৰ তাৰ পিছত কি কৰিল ইয়াৰ পৰা গুৱাহাটী যাই পেলাই বাইদেউ সৰকাৰটো ইয়াত বনোৱা নাই দেই দাদাসকল গুৱাহাটীত যাই পেলাই লিলি হোটেলত বহি পেলাই সৰকাৰ বনাইছে তাৰ পিছত সবকে একবাৰ একটা বাস ৰিজাৰ্ভ কৰি পেলাই এসি বাস যাতা বাস নহয় কিন্তু এসি বাসত উঠাই পেলাই সবকে কি কৰিছে গুৱাহাটীৰ পৰা কোকৰাঝাৰ লৈ আহিছে
যি মানুহে আমাৰ ৰাইজৰ পৰা ভোট লৈ পেলাই কিয় আজি গুৱাহাটী যাব লাগে পলাই পেলাই ইয়াতে থাকি চৰকাৰ বনাব লাগিছিল কিয় পাৰা নাই সাহস নাই ৰাইজৰ লগত ভয় খাইছিল সিহঁতে সেইটো সময়ত এনেকে এটা কূটনীতি কৰি পেলাই চলনা কৰি পেলাই আজি চৰকাৰ চলাইছে 4টা বছৰে সময়ত কৈছিল কি কৈছিল বাইদেউসকলে দাদাসকলে জানে আমি সবেই জানো আমি বিটিসি বাকি সেইটো সময়ত কোৱা হৈছিল ঘৰে ঘৰে চাকৰি দিয়া হ'ব হয় না নহয় বাইদেউ হয় না নহয় দাদাসকল ঘৰে ঘৰে চাকৰি দিয়া হ'ব ক্লাস 8 পাছ হলেও চাকৰি বলে ক্লাস 9 পাছ কৰিলেও চাকৰি বলে ক্লাস 10 পাছ কৰিলে চাকৰি হিসাব ছাড়া আজি কোনোবাই ক'ব পাৰিব নেকি বিটিসি হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ কাৰ্যকাল যেতিয়া শেষ হৈছিল তাৰ পিছত কোনোবাই চাকৰি পাইছে নেকি নিশ্চয় পোৱা নাই এইটো এটা মিছা প্ৰতিশ্ৰুতি এইটো কিন্তু ৰাইজে আজি বুজি পাইছে এইটো যে এটা মিছা কথা আছিল আমাৰ পাব্লিকৰ লগত ভোট সংগ্ৰহ কৰাৰ এইটো আজি স্পষ্ট হৈ পৰিছে এতিয়া কিন্তু নেক্সট ইনিংছ আৰম্ভ হৈছে নেক্সট খেলা কি খেলা কৰি আছে জানে এতিয়া কিন্তু মহিলা ৰাজনীতি এতিয়া পুৰুষবিলাকক বাদ দিছে সিহঁতে এই দিগদাৰ হ'ব ৰে বহুত মিছা কথা কোৱা হৈছে এতিয়া নালাগে এই মহিলাবিলাকক লৈ ৰাজনীতি কৰিব লাগে কেনেকে ৰাজনীতি কৰি আছে জানে এই যে সেলফ হেল্প গ্ৰুপ অৰুণোদয় 25,000 মই এটা কথা সুধিম বাইদেউসকল আপোনালোকৰ সবৰে সেলফ হেল্প গ্ৰুপ আছে নাই সবৰে আছে সেলফ হেল্প গ্ৰুপ আছে আপোনালোকে সেলফ হেল্প গ্ৰুপ খোলাৰ লগে লগে বেংকৰ পৰা 15,000 টকা পাইছে না পোৱা নাই নহয় নহয় যেতিয়া সেলফ হেল্প গ্ৰুপটো খোলে নহয় এইটো বেংকে প্ৰত্যেকটা সেলফ হেল্প গ্ৰুপ ৰেজিষ্টাৰ হোৱাৰ পিছত প্ৰথম অৱস্থাত 15,000 দিয়ে এইটো সবেই পায় বাইদেউ এইটো পাইছে ৰেজিষ্টাৰ যদি হৈছে পাইছে আপোনালোকে এইটো কোনো ৰাজনৈতিক দলে দিয়া নাই বাইদেউ এইটো কোনো ৰাজনৈতিক দলে দিয়া নহয় এইটো বেংকৰ পৰা আপোনালোকে লোনহে পাইছে এই পইচাটো আপোনালোকে ঘূৰাই দিব লাগে হা ইহঁতে কিন্তু এইটো গান গাই ফুৰিছে এই পইচা আমি দিছো কিন্তু বিপিএফ দল হিচাপে আমি কেতিয়াও কোৱা নাই যে এই 15,000 টকাটো আমাৰ বিপিএফ দল বুলি কেতিয়াও কোৱা নাই আমি মিছা কথা কৈ পেলাই মহিলাৰ ভোটৰ ওপৰত ৰাজনীতি কেতিয়াও বিপিএফ দলে কৰাও নাই আৰু কেতিয়াও নকৰে আমি মিছা কথা ক'ব অহা নাই বাইদেউসকল আপোনালোকে সহজ মানুহ আমি খুব সহজ মহিলা মানুহ আমাক মিছা কথা কৈ পেলাই আজি ভোটটো লৈ যাম কিন্তু আকৌ অহা বছৰ ভোট আহিব আকৌ আপোনালোকৰ আমি আহিম তেতিয়া এই কথাবিলাক আপোনালোকে যদি সুধিব আমি ক'ব পৰা হ'ব লাগে বিপিএফ দলৰ মহিলা হিচাপে